নমস্কাৰ বন্ধু বান্ধৱীসকল, পূজা বৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান একদম চিম্পল ৰেচিপি। তেনেহ'লে আহকচোন চাওঁ আজি মই কি ৰেচিপিনো লৈ আহিছোঁ। আজি মই আপোনালোকলৈ লৈ অহা প্ৰথম ৰেচিপিটো হ'ল মাটি দালিৰ লগত তিতা ফুল দি কেনেকৈ খাৰৰ তৰকাৰী বনোৱা হয়। তো প্ৰথমতে মই মাটি দালিখিনি তিয়াই ল'লোঁ, সেইখিনি আপোনালোকক নেদেখালোঁ। মাটি দালিখিনি কোমলি যোৱাৰ পিছত তাতে মই এইখিনি কুকাৰত সিজাই ল'লোঁ নিমখ দি। আৰু ইফালে লৈছোঁ এটা ডাঙৰ চাইজত পিঁয়াজ কুটি ল'লোঁ, অকণমান আদা নহৰু পিচি ল'লোঁ। আৰু ইফালে লৈছোঁ এটা কেঁচা জলকীয়া আপোনালোকে নিজৰ জোখমতে ল'ব পাৰে। এতিয়া মোৰ যিহেতু কেৰাহী গৰম হৈ গৈছে, তাতে দিলোঁ মই অকণমান তেলকণ গৰম হোৱাত তাতে মই দিলোঁ কুটি থোৱা পিঁয়াজটো আৰু লগতে জলকীয়াটো। এইখিনি মই ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'লোঁ। যেতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ল তেতিয়া তাতে মই দিলোঁ আদা নহৰু যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দিলোঁ। আদা নহৰু পেষ্টখিনি আপোনাৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈ তাতে মই দিলোঁ জোখমতে হালধি। আৰু হালধিখিনি দি ইয়াতে মই দিছোঁ যিখিনি মাটি দালি তিয়াই থৈছিলোঁ, সেই মাটি দালিখিনি দি ইয়াতে দিছোঁ। মাটি দালি মই দেখিছে আপোনালোকে ওপৰৰ চকুৱাটো গুচাই লোৱা নাই, কাৰণ মই মাটি দালি খাৰ বনালে ওপৰৰ চকুৱাটো থাকিলে অকণ তৰকাৰীখিনি দেখিব ভাল লাগে আৰু খাবলৈও ভাল হয়। তো মই এতিয়া দিছোঁ মাটি দালিখিনি দিয়াৰ পিছত তাতে মই দিলোঁ অকণমান কলা খাৰ দিয়াৰ পিছত অকণ সময়ৰ কাৰণে ঢাকোন মাৰি থলোঁ। আৰু এইখিনি হ'ল তিতা ফুলখিনিও এতিয়া মই ধুই ল'ম, লৈ পেলাই মাটি দালিখিনিৰ ওপৰতে তিতা ফুলখিনি দিম। এইখিনি ভালদৰে লৰাম আৰু লৰাই লৈ এইখিনিও মই আকৌ অলপ সময়ৰ কাৰণে ঢাকোন মাৰি সিজিবৰ কাৰণে থৈ দিম। এনেদৰে 2-3বাৰমান লৰাই দিয়াৰ পিছত আপোনালোকে দেখিব মাটি দালিখিনিৰ লগত তিতা ফুলখিনি খুব ধুনীয়াকৈ মিলি যাব, তিতা ফুলখিনি খুব ধুনীয়াকৈ সিজি যাব আৰু তাৰপিছত তৰকাৰীৰ কালাৰটো খুব ধুনীয়া হৈ আহিব। তো এয়া আপোনালোকে দেখিব পাইছে মোৰ তৰকাৰী কালাৰটো কেনেকুৱা আছে। তো তিতা ফুলখিনি ধুনীয়াকৈ মিলি গৈছে। তো এয়া মোৰ ৰেডি হৈ গ'ল মাটি দালিৰ লগত তিতা ফুল দি বনোৱা খাৰৰ তৰকাৰী। খাবলৈ ধুনীয়া হয়, আপোনালোকে ঘৰত বনাই ট্ৰাই কৰিব পাৰে, খাবলৈ খুবেই বেছি ধুনীয়া হয়। দ্বিতীয়তে মই আপোনালোকলৈ লৈ অহা ৰেচিপিটো হ'ল আলুৰ লগত কেনেদৰে মানিমুনি ভাজি বনোৱা হয়। তো আলুখিনি মই দেখিছে এনেদৰে কাটি ল'লোঁ আৰু লগতে ল'লোঁ এটা ডাঙৰ চাইজত পিঁয়াজ। ইফালে মোৰ কেৰাহী গৰম হৈ গ'ল যিহেতু, তাতে মই দিলোঁ অকণমান তেল আৰু তেলখিনি দি তাতে দিছোঁ মই কেইটামান পাঁচফোৰণখিনি ভজা ৰঙচুৱা হোৱাত তাতে মই দিলোঁ কুটি থোৱা পিঁয়াজখিনি। তো কুটি থোৱা পিঁয়াজখিনিও মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু পিঁয়াজখিনি ৰঙচুৱা যিহেতু মোৰ হৈ গ'ল, এতিয়া মই ইয়াতে দিম কাটি থোৱা আলুখিনি দি ভালদৰে লৰাই তাতে জোখমতে দিম নিমখ আৰু লগতে দিছোঁ জোখমতে হালধি। তো নিমখ হালধি দি এইখিনি ভালদৰে লৰাই গেছটো লো ফ্লেমত দি মই 5 মিনিটমান সময়ৰ কাৰণে এইখিনি ঢাকোন মাৰি থৈ দিম, যাতে এইখিনি ভালদৰে সিজি যায়। তো এনেদৰে দুবাৰমান লৰোৱাৰ পিছত এইখিনি মোৰ আলু সিজি গ'ল। তো এতিয়া মই ইয়াতে দিছোঁ কুটি থোৱা মানিমুনিখিনি। আলুখিনি ভাজি হোৱাৰ পাছতহে ইয়াতে মানিমুনিখিনি দিয়া হয়। মানিমুনিখিনি দি পেলাই আকৌ অকণমান সময়ৰ কাৰণে ঢাকোন মাৰি থৈ দিম, কাৰণ মানিমুনিখিনি প্ৰথমতে দিলে ধৰি যাব। সেই আলুখিনি ভাজোঁতে যিহেতু অকণমান টাইম লাগে, সেইটো কাৰণে মানিমুনিখিনি প্ৰথমতে দিলে ধৰি যাব। আৰু মানিমুনি কেঁচা গোন্ধটো নাইকিয়া হৈ গ'লে ভাজিকণ খাবলৈও সোৱাদ নহয়। সেইটো কাৰণে আলুখিনি ভাজি হোৱাৰ পিছতহে মানিমুনিখিনি দিব লাগে, যাতে তাৰ গোন্ধটো থাকি যায় আৰু খাবলৈও খুব ধুনীয়া হয়। তো এয়া মোৰ ৰেডি হৈ গ'ল আলু আৰু মানিমুনিৰ ভাজি। মোৰ 3 নম্বৰ ৰেচিপিটো হ'ল মানিমুনি চাটনি। একেবাৰে সহজ। মানিমুনিখিনি ধুনীয়াকৈ কুটি লৈ তাতে অকণমান আদা নহৰু আৰু লগতে নিজৰ জোখমতে জলকীয়া ল'ব লাগে। আৰু জলকীয়া লৈ তাতে জোখমতে নিমখ দিম আৰু নিমখখিনি দি ধুনীয়াকৈ এইখিনি মই পিচি ল'লোঁ। তো এয়া ৰেডি হৈ গ'ল মানিমুনি চাটনি। একেবাৰে সহজ, আপোনালোক সকলোৱে জানে, কিন্তু মই বনালোঁ কাৰণে আপোনালোকলৈ আগবঢ়ালোঁ।
মোৰ 4 নম্বৰ ৰেচিপিটো হ'ল গাখীৰৰ চানা কেনেকৈ বনোৱা হয়। কেতিয়াবা আমি গাখীৰ গৰম কৰোঁতে আমাৰ চাগে সকলোৰে ঘৰত কেতিয়াবা নহয় কেতিয়াবা গাখীৰ ফাটি যায়। তো এনেকুৱা হৈ যায়, গাখীৰখিনি ফাটি গ'লে ওপৰত পানী হয়। তেতিয়া মই কি কৰোঁ, গাখীৰখিনি অকণমান ভালদৰে ফাটি যোৱা গাখীৰখিনিকে গৰমাই দিওঁ যাতে ওপৰৰ পানীটো ভালদৰে ওলায়। আৰু পানীখিনি পেলাই দি এইখিনি হ'ল গাখীৰৰ চানা। সেই গাখীৰৰ চানাখিনি ৰাখি দিলোঁ। গেছটো ল' ফ্লেমত দি আপোনালোকে চানাখিনি ভাজি থাকিব লাগিব। তো ইয়াতে মই দিলোঁ চেনি, জোখমতে চেনি দিছোঁ। গাখীৰৰ চানাখিনিত জোখমতে চেনি দিম আৰু লগতে ধুনীয়া গোন্ধ এটা ওলাবৰ কাৰণে 2টামান ইলাচি দিম। এইকেইটা মই ইলাচি ফালি পেলাই দি দিছোঁ। তো এইখিনি গেছটো ল' ফ্লেমতে দি ঘনাই ঘনাই লৰাই থাকিম, নহ'লে তলত গাখীৰ বস্তুটো যিহেতু ধৰি যায়, তলত ধৰি যাব পাৰে। তো ঘনাই ঘনাই মই এইখিনি লৰাই থাকিম আৰু তেতিয়ালৈকে লৰাম যেতিয়ালৈকে গাখীৰত থকা সেই পানীখিনি যেতিয়ালৈকে নাইকিয়া নহয়। তেনেদৰে এইখিনি ঘনাই ঘনাই মই লৰাই থাকিম আৰু গাখীৰৰ চানাটো হ'ব বুলি আপোনালোকে তেতিয়াহে গম পাব যেতিয়া গাখীৰৰ খিনিত পানীটো নাইকিয়া হৈ যাব আৰু লগতে চানাখিনি অকণ গোটা গুটি হ'ব আৰু লগতে ই হালধীয়া ৰং এটা হৈ যাব ইয়াৰ। তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ গাখীৰৰ চানাটো ৰেডি হৈ গৈছে। এনেদৰে লৰাই থাকোঁতে আপোনালোকে গম পাইছে মোৰ গাখীৰৰ চানাখিনিও এইখিনি গোট মাৰিছে, লগতে অকণ হালধীয়া চানেকীয়া হৈছে আৰু ইয়াত থকা পানীখিনিও নাইকিয়া হৈ গৈছে। তো আপোনালোকে দেখিবলৈ পাইছে মই কেনেকুৱা এটা জোখত গাখীৰৰ চানাখিনি ৰাখিছোঁ। তো এইখিনি মোৰ ৰেডি হৈ গ'ল গাখীৰৰ চানা। তো এইখিনি খাবলৈ খুব ধুনীয়া হয়। গাখীৰ ফাটি গ'লে বহুতে গাখীৰখিনি পেলাই দিয়ে বা কিছুমানে যিসকলে জানে তেওঁলোকে চানা বনায়। কিন্তু যিসকলে আজিলৈকে এনেদৰে কৰা নাই বা বনোৱা নাই তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো আৰু আজিৰ এই ৰেচিপিটো আগবঢ়ালোঁ। এনেদৰে বনাব পাৰে, খাবলৈও খুব ধুনীয়া হয়। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব লাগিব। যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একদম নাথাকিব। প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি যিকেইটা ৰেচিপি মই আগবঢ়ালোঁ এইকেইটা আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয় আৰু খাবলৈও খুব ধুনীয়া টেষ্ট হয়। তেনেহ'লে আপোনালোকে যিসকলে এনেদৰে বনোৱা নাই তেওঁলোকে ঘৰত ট্ৰাই কৰক, খাবলৈ খুব বেছি ভাল পাব। আৰু আশা কৰিছোঁ আগলৈও আপোনালোকে মোৰ ভিডিঅ'বিলাক এনেকৈ চাই গৈ থাকিব আৰু মোক মৰম দি যাব। তো আজিৰ ভিডিঅ'টো সামৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ। আৰু মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব নকৰাকৈ একদম নাথাকিব।